জীৱনৰ ডায়েৰীখনত সপোনৰ সেই চিয়াহীবোৰে আঁকিব লওঁতে মই যেন থমকি ৰলো। কাৰণ ভয় লাগে সপোনবোৰ আঁকি থাকোঁতে যদি মই কোনো কাৰণত পিছলি পৰোঁ, তেতিয়া মোৰ হাতত খামোচ মাৰি ধৰি কোনে ক'ব মই তোমাৰ লগত আজীৱন আছো বুলি। সেয়ে ভয় লাগে পুনৰবাৰ সপোনবোৰ দেখিবলৈ, আঁকিবলৈ। কাৰণ সপোনবোৰ আঁকিবলৈ শিকোৱা মানুহজন যে এতিয়া মোৰ লগত নাই। হয়তো তেওঁক আৰু মই কোনো কালেই লগ নাপাওঁ। নাজানো ক'ত তুমি থাকা, নাজানো মই ক'ত থাকো, জানো মাথো আমি থাকো সপোন ভাজ। দিনবোৰ বাগৰি গ'লে, সময়বোৰ অতীত হ'লে, কোনো কালে যদি মই তেওঁক লগ পাওঁ, তেতিয়া মই তেওঁক কৰিবলগীয়া প্ৰথম প্ৰশ্নটোৱেই হ'ব যে তেওঁৰ লগত চিনাকি হোৱাটো মোৰ ভুল আছিল নে তেওঁ দেখুওৱা সেই সপোনবোৰ পৃথক কৰিবলৈ লোৱাটো মোৰ ভুল আছিল।